মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ গণিতৰ ৫১ পৰা ৯৯ সংখ্যাৰ জ্ঞান পাঠটো কিছু কথা আলোচনা কৰিম। ইতিমধ্যে এই পাঠটোত আমি দুটা খণ্ডত কিছু কথা আলোচনা কৰিছোঁ। সংখ্যাবোৰ আখৰেৰে লিখো আহা। ইয়াত তোমালোকৰ পাঠ্যপুথিত ৫১ পৰা সংখ্যা দিয়া আছে, ৫১ পৰা ৯৯লৈ এইখিনি আখৰেদি লিখি দিয়া আছে আৰু তোমালোকক তাতে কি কাষে কাষে নিজে নিজে লিখিব দিছে। মানে এবাৰ চাই ল'ব দিছে, পিছত নিজে নিজে লিখিব চেষ্টা কৰিব দিছে। আমি এইখিনি ইয়াতে লিখি দিছোঁ, তোমালোকেও নিজে লিখিব চেষ্টা কৰিবা, নোচোৱাকৈ নিজে লিখিব চেষ্টা কৰিবা। আমি লিখিলোঁ ৯৬, ৯৭, আমি কি লিখিম ৩ বৈভৱ ৯৭, তেনেকৈ লিখিলোঁ আমি ৯৮ আৰু ৯৯। আমি এইখিনি লিখিলোঁ, তোমালোকে নিজে লিখিব চেষ্টা কৰিবা। এতিয়া আমি কি কৰিম, যে তলৰ সংখ্যাকেইটা ১০ আৰু ১ ব্যৱহাৰ কৰি লিখা। প্ৰথমটো কৈ দিয়া আছে ৮ ০ মানে ৮০, ৮ ০। এতিয়া আমি কি কৰিলোঁ, ৮২ দিয়া আছে, ৮ ২ ১, ৮৭, ৮ ৭ ১, ৯৭, ৯ ৭ ১, ৮৩, ৮ ৩ ১, ৯০, ৯ ০ ১, ৮৬, ৮ ৬ ১, ৯১, ৯ ১ ১, ৯৪, ৯ ৪ ১, ৯৯, ৯ ৯ ১। তাৰপিছত আমি কি কৰিম, তলৰ সংখ্যাকেইটাৰ ঘেৰ দিয়া অংকবোৰ দশক আৰু এককৰ ঘৰত বহুৱা। আগতে আমি আগৰ খণ্ডতো আমি এনেকুৱা ধৰণৰ এটা কৰিছোঁ। ইয়াত কি দিছে, ৮৮, ৮টোত ঘেৰ দিয়া আছে, ৮টো কি হ'ব, ৮ এককত বহিব। তাৰপিছত ৭টো ৭ এককত, ৮টো ৮ দশকত, ৯৬ ৬টো হ'ব ৬ একক, ৯২ ৯টো কি ৯ দশক, দশকত ৯, ৯৫ ৯টো কি হ'ব দশকত হ'ব, ৯৩ ৩টো হ'ব এককত, ৯৮ ৯টো হ'ব দশকত, ৮১ ১টো হ'ব এককত,
আৰু 84 8 হ'ব দশকত। তাৰপিছত আমি কি কৰিম যে সংখ্যাবিলাক বহলাই লিখোঁ আহা। 83 কি ইয়াত কৰি দিয়া আছে কি হ'ব 8 10 3। ঠিক তেনেকৈ আমি এতিয়া কৰিম কি 92 9 10 2 88 8 10 8 94 9 10 4 98 9 10 8 89 8 10 9 90 9 10 আৰু 99 9 10 9। আমি ইতিমধ্যে 99লৈ এটা ধাৰণা এটা পালোঁ। তোমালোকে নিশ্চয় 99লৈ কিছু হ'লেও ধাৰণা কৰিব পাৰিছা। এতিয়া এই 99ৰ লগত যদি 1 যোগ দিওঁ কি হ'ব 99ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 100 হ'ব। কেনেদৰে হ'ল আমি বুজোৱা প্ৰথমতে কি যে 9 10 9 1 99 মানে কি 9 10 9 1 9 10 মানে কি 10 দলীয়া কাঠিৰ মুঠি আমি 9টা ল'লোঁ আৰু এডাল 9ডাল কাঠি আছে। এই 9ডাল কাঠিলৈ আমি এডাল যোগ দিলে কিমান হ'ব 9ডাল খোলা কাঠিৰ লগত এডাল কাঠি খোলা কাঠি যোগ কৰিলে কিমান 10ডাল কাঠি হ'ব। আৰু অৰ্থাৎ কি হ'ব 10ৰ এটা মুঠা পাম। 10ৰ এটা মুঠা পালে তেতিয়া কি হ'ব 9 10 যোগ আৰু 1 10 সমান কি হ'ব 10 10 মানে কি এই 10 10ক কি বুলি কয় 100 বুলি কোৱা হয়। মানে 10 10ক কি বুলি কয় 100 বুলি কয়। আৰু ইয়াক কেনেকৈ লিখা হয় ইয়াক আখৰেৰে 100 বুলি লিখা হয়। এই তালিব 100 বুলি লিখা হয়। আৰু সংখ্যাটো এনেকুৱাই 1 আৰু 2টা শূন্য 100। তাৰমানে কি 99 ভিতৰত আমি কি পাম 100 পাম। আমাৰ দৈনন্দিন জীৱন কামত 100ৰ ব্যৱহাৰ কিছুমান চাওঁ তোমালোকৰ পাঠ্যপুথিত দিয়া আছে যে 100 টকীয়া নোট এখন দিয়া আছে। মানে আমি দৈনন্দিন জীৱনত আমি কি পইচা ব্যৱহাৰ কৰোঁ 100 টকীয়া নোটটো আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ। বস্তু কিনিবলৈ বা বেচিবলৈ আমি কি কৰোঁ 100 টকাৰ নোটো আমি ব্যৱহাৰ কৰোঁ। এইটো 100ৰ ব্যৱহাৰ। তোমালোকে দৃশ্য দেখিছে 100 টকীয়া নোটখনত কি লিখা আছে 100 লিখা আছে। তাৰপিছত আমি কি ক্ৰিকেট খেলিলে আমি ৰান ইয়াত কি দিছে 100 ৰান। যেতিয়া ইয়াত খেলিছে উইকেট 4টা অভাৰ 12 অভাৰত 4টা উইকেটত 100 ৰান কৰিছে। মানে আমি ক্ৰিকেট খেলিবলৈ ৰান গণিবলৈ কি কৰোঁ 100ৰ ব্যৱহাৰ আমি কৰোঁ। তাৰোপৰি পেট্ৰল ডিপোত আমি তেল ডিপোত আমি তেল ভৰাওঁ গাড়ীত বা বাইকত তেল ভৰাবলৈ আমি কি কৰোঁ 100ৰ ব্যৱহাৰ কৰোঁ। কি যে 100 লিটাৰ তেল 100 ইয়াত লিখি দিছে 100 লিটাৰ তেল কিমান হৈছে 7100 টকা দাম হৈছে। মানে কি 1 লিটাৰত 71 টকাকৈ দাম। 100 লিটাৰ তেল ভৰালে কিমান হ'ল 7100 টকা দাম হ'ল। ঠিক তেনেকৈ আমি বিভিন্ন কামত আমি কি 100ৰ ব্যৱহাৰ কৰোঁ। তাকে তোমালোকৰ পাঠ্যপুথিত 3টা উদাহৰণ দিছে। এতিয়া আমি তোমালোকৰ এই পাঠ্যপুথিত থকা চিত্ৰবোৰত 10 টকাৰ নোট আৰু 1 টকাৰ মুদ্ৰা চাই মুঠ কিমান ধন আছে লিখোৱা। প্ৰথমটোত দি দিছে যে 5খন 10 টকীয়া নোট আছে মানে কি 50 টকা আৰু 8টা 1 টকীয়াৰ মুদ্ৰা আছে মানে কিমান 8 টকা। 50 টকা যোগ 8 টকা সমান 58 টকা। তাৰপিছত আমি কৰিম কিমান দিয়া আছে 7খন 10 টকীয়া মানে কিমান হ'ব 70 টকা আৰু 4টা 1 টকীয়া মুদ্ৰা 4 টকা 70 যোগ 4 সমান 74 টকা। তাৰপিছত কি দিয়া আছে 8খন 10 টকীয়া নোট সমান কিমান হ'ব 80 টকা আৰু মুদ্ৰা নাই মুদ্ৰা কিমান হ'ব 0 টকা মানে কিমান হ'ল 80 টকা। ইয়াত আছে 6খন 10 টকীয়া নোট মানে 60 টকা আৰু 6টা 1 টকীয়া মুদ্ৰা মানে 6 টকা। 60 টকা যোগ 6 টকা সমান কিমান হ'ব 66 টকা। তাৰপিছত দিয়া আছে 5খন 10 টকীয়া নোট সমান কিমান হ'ব 5খন 10 টকীয়া নোটত 50 টকা আৰু এটা 1 টকীয়া মুদ্ৰা মানে 1 টকা 50 যোগ 1 টকা সমান 51 টকা। তাৰপিছত কি দিয়া আছে যে 6খন 10 টকীয়া নোট সমান 60 টকা আৰু 3টা 1 টকীয়া মুদ্ৰা সমান 3 টকা মানে 60 টকা যোগ 3 টকা সমান 63 টকা। তাৰপিছত দিয়া আছে 7খন 10 টকীয়া নোট কিমান হ'ব 70 টকা আৰু 9টা 1 টকীয়া মুদ্ৰা সমান 9 টকা 70 যোগ 9 সমান কিমান হ'ব 79 টকা। আৰু ইয়াত কি দিয়া আছে 9খন 10 টকীয়া নোট মানে কিমান 90 টকা আৰু মুদ্ৰা নাই মুদ্ৰা হ'লে 0 টকা 90 যোগ 0 সমান কিমান হ'ব 90 টকা। আৰু এতিয়া ইয়াত কি দিছে খালী ঠাইত সংখ্যাবোৰ লিখি তালিকাখন পূৰণ কৰিব দিছে কি ইয়াত দিয়া আছে 51 52 এনেকৈ 60 লৈ লিখা আছে আৰু ইয়াত মাজত আছে কিমান আছে 62 আগতটো খালী হৈছে 61 হ'ব 62 হ'ব তাৰপিছত 63 হ'ব 64 হ'ব। এনেদৰে আমি কিমান ল'লে গোটেইখিনি আমি খালী ঘৰকেইটা আমি কি কৰিম পূৰণ কৰিম। ইয়াত কিমান আছে 100 লৈ আছে। তোমালোকে ইয়াত কৈ দিছোঁ চোৱা তাৰপিছত তোমালোকে নিজে কৰিব চেষ্টা কৰিবা।
আৰু 97 পালোঁ। তাৰপিছত কি লিখিলোঁ আমি 98 লিখিলোঁ। তাৰপিছত আমি কি লিখিম 99 লিখিম আৰু 100টো লিখি দিয়াই আছে। আমি এনেদৰে কি কৰিলোঁ গোটেই তালিকাখন আমি কি কৰিলোঁ পূৰ কৰিলোঁ। এতিয়া ইয়াত কি দিছে পিছৰ সংখ্যাটো লিখা, পিছৰ সংখ্যাটো লিখোৱা, পিছৰ সংখ্যাটো লিখিব দিছে। আগতো দিয়া আছে, আগত কিমান দিয়া আছে যে 72 দিয়া আছে, 72 পিছত কি হ'ব 73 এইটো কৰি দিছে। তাৰপিছত কি আছে 55, 55 পিছত কি হ'ব 56। এনেদৰে আমি পিছৰ সংখ্যাবোৰ লিখি দিছোঁ। তোমালোকে চাবা, চাই আৰু পিছত নিজে কৰিব চেষ্টা কৰিবা। তাৰপিছত কি আছে এই পিছৰ সংখ্যা পৰা পিছত তোমালোকৰ পাইছোঁ কি আছে যে আগৰ সংখ্যাটো লিখিব দিছে, আগৰ সংখ্যা লিখোৱা। এইখিনিও কৰি দিছোঁ, তোমালোকে চাই ল'বা, তাৰপিছত নিজে কৰিব চেষ্টা কৰিবা। তাৰপিছত দিয়া আছে আখৰেৰে লিখা। আমি আগতে আখৰেৰে লিখা শিকিলোৱেই আৰু তোমালোকৰ পাঠ্যপুথিত আখৰেৰে লিখিব দিছে, সেইখিনি ইয়াত লিখি দিছোঁ, তোমালোকে নিজে কৰিব চেষ্টা কৰিবা দেই। আমি লিখিলোঁ 90 আৰু এতিয়া কি লিখিম 100। এতিয়া তোমালোকে এই গোটেইখিনি নিজে কৰিব চেষ্টা কৰিবা।